Friends, so আমি এতিয়া অলপ মাৰ্কেটিঙত আহিছিলোঁ. This is what market? It's called Mattancherry Spice Market. But unfortunately, Jewish town, yes. But unfortunately, গোটেই মাৰ্কেটখনে বন্ধ because of corona. আমাৰ খুব বেয়া লাগিছে. কেইখনমান দোকান খোলা আছে. So আপোনাক দেখাইছোঁ জায়গাটো একদম পুৰণা টাইপৰ. এয়া এইবোৰ সকলো দোকান আগত খোলা আছিলে এই কৰোনাৰ কাৰণে সব বন্ধ খালী ৰাস্তা এয়া পুৰণা ডিজাইনৰ ঘৰ কেৰেলা ট্ৰেডিশনেল ডিজাইন আমি একচুয়ালি গম পোৱা নাছিলোঁ মাৰ্কেট যে ক্লোজ হ'ব because of this corona. But ঠিক আছে, better luck next time. Of course. সৰু সৰু কিছুমান দোকান আছে আমাৰ যোনটো গাঁৱত কত বড় দোকান ছিল এখানে. Yes. Wow, this is so nice. What is this? It's a museum or what? Yeah, but it's so nice. All antiques. এয়া পুৰণা ঘৰ কিছুমান বৰ ধুনীয়া ধুনীয়া আছে কিছুমান পাৰফিউম কিনিছোঁ যোনটো নেচাৰেল পাৰফিউম হয় ইয়াতে খুব ভাল পোৱা যায় সি দ্য বটলছ দিছ অৰেঞ্জ ব্লছম পিংক লোটাছ মই এইটো লৈছোঁ একচুৱেলি বিৰাটেই ধুনীয়া গোন্ধটো এই দোকানখন 35 years old. No, you are from Kochi or from CDs. Next time. This is an old shop. Hi friends, so আমি এতিয়া আছো ফোর্ট কোচি বিচ খুব রোড ইয়াতে বিচটা খুব ধুনীয়া মানুহৰ অলপ চলপ ভিৰ আছে বেছি নাই আৰু এতিয়া যেহেতু দুটা কেইটা পাইছে দুপৰীয়া 3:30 পাইছে সো রোডটো অলপ চুকা আৰু কিন্তু ধুনীয়া বটা আছে আপোনালোকক মই দেখাই আছোঁ এইবোৰ চাইনিজ ফিশিং নেট যাৰ দ্বাৰাই মাছ ধৰা হয় Chinese means like 500-600 years back the Chinese influence in the southern coast of India that led to the import of these nets from China and since then they've been used exactly this way. Wow, interesting. Thank you. এইবোৰ ৰং বিৰঙৰ খেলা বস্তু সজোৱা বস্তু যদিও কৰোনা কিন্তু মানুহে তথাপিতো অলপ সাহস কৰি ওলাই আহিছে ঘৰৰ পৰা সেইটো দেখি বৰ্তমান আমি সাগৰৰ পুৰা পাৰত আহিছোঁ ইয়াৰ পৰা আৰু বেছি ভালকৈ দেখাম আপোনালোকক এয়া চাওক মাছ ধৰিব আৰু আহা কি ধুনীয়া বতাহ এইফালে এজনে মাছ ধৰিব চেষ্টা কৰিছে